Hello everyone, good morning and welcome back to my another vlog আৰু আপোনালোক সকলোকে পুনৰবাৰ মই YouTube চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই আছো ক'ত আছো বাৰু এবাৰ গেছ কৰকচোন কি সুন্দৰ ন পৰিৱেশটো। মই আছো কৌপাতি বাগান। হয়, কৌপাতি বাগান আমাৰ ঘৰৰ ওচৰতে হয় আৰু মই এটা বিশেষ কাৰণত আজি যাবলগীয়াত পৰিলোঁ। মানে মই কলাবোৰ এটা ভিডিঅ' বনাব লাগে, চ' সেইকাৰণে মই ভাবিলোঁ এবাৰ ইয়াত যাই ভিডিঅ'টো শ্বুট কৰোঁ। ডাৱৰীয়া বতৰ আৰু ইমান ধুনীয়া পৰিৱেশ, আহিবৰে মন নাছিল জানে। মোৰ ভিডিঅ'খিনি শ্বুট কৰি আমি এনেদৰে মাহী মই দুটামান ভিডিঅ' বনালোঁ এক্সট্ৰা, যিহেতুকে পৰিৱেশটো ইমান ধুনীয়া বনাবতো লাগিবই, স্মৃতিবোৰ সাঁচি ৰাখিবই লাগিব। আৰু এয়া দেখিছেনে, দুফালে ইমান ডাঙৰ এৰিয়াত বাগান আছে, বহুত ধুনীয়া পৰিৱেশ এটা। কেতিয়াবা এইফালে আহিলে নিশ্চয় আহিব। আৰু আমি এতিয়া উভতিলোঁ, গৈ আছোঁ ঘৰলৈ। ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু মাহীৰ ঘৰ, তো মাহীৰ ঘৰলৈ যাম এতিয়া। আৰু আমি গৈ আছোঁ এতিয়া। আৰু মই যেনেকৈ ক'লোঁ যে স্মৃতিবোৰ ৰাখি ভাল পাওঁ, সেয়েহে হাতৰ মুঠিত দুটামান চাহপাত লৈ আহিছোঁ, দেখিছেনে। মই থৈ দিম আৰু এইকেইটা মৰমত আনিছোঁ, মৰমত ৰাখি থ'ম, সেইকাৰণে লৈ আহিছোঁ। আৰু এনেদৰে দিনটো আজি পাৰ কৰিলোঁ, বেছি দীঘলীয়া নকৰোঁ। আৰু আমি কৰিলোঁ বাৰু অকণমান এনজয়, কিবা খাব গ'লোঁ। দীঘলকৈ ব্লগটো নিদিওঁ বুলি ভাবিছোঁ, কাৰণ ব্লগিং কৰিম বুলি একেবাৰে ভবা নাছিলোঁ আজি, কিন্তু ভিডিঅ'কেইটা কৰাৰ বাবেহে মই ভিডিঅ'টো আপলোড কৰিলোঁ। চ' সেয়াই আৰু ভিডিঅ'টো যদি ভাল পাইছে চাই, তেনে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই গাইজ।